বিটকয়েন কি বস্তু আৰু বিটকয়েনৰ ট্ৰেডিং কৰি পাৰ ডে বা মাহে কতটা পইচা উপাৰ্জন কৰাটো পচিবল নে নাই সেই সম্পৰ্কে ভিডিঅ' বনাবলৈ বহুত বন্ধুৱে ৰিকুৱেষ্ট কৰি আছিল। সো বিটকয়েন সম্বন্ধে আজি আলোচনা কৰিম। আপুনি যদি গুগলত চাৰ্চ কৰে যে এটা বিটকয়েনৰ দাম কিমান, তেতিয়াহ'লে আপুনি দেখা পাব যে 1 কেজি সোণতকৈ দাম বেছি। 1 কেজি সোণৰ দাম যিমান এটা বিটকয়েনৰ দাম ঠিক তেনেকুৱা। গুগলত আপোনাক দেখাব যে এটা বিটকয়েনৰ দাম 44 লাখ টকাৰ ওপৰত আছে, কিন্তু এক্সচেঞ্জত ইয়াৰ প্ৰাইচ আপোনাৰ গুগলত দেখাব 42 লাখ, কিন্তু এক্সচেঞ্জত ইয়াৰ দাম 44-45 লাখ টকা আছে। এটা বিটকয়েন একমাহমান আগত 57 লাখলৈকে গৈছিল আৰু এক সপ্তাহ আগত এইটোৰ প্ৰাইচ ডাউন আহি আপোনাৰ 39 লাখলৈ আহিছিল। সো বিটকয়েনটো আপুনি চাব যে বিটকয়েনটো ডে বাই ডে গ্ৰ' হৈয়ে যাই আছে। 2009 চনত এটা বিটকয়েনৰ দাম 1 টকাও নাছিল, 1 পইচা আছিল। আজি সেই বিটকয়েনটো 57 লাখলৈ টাচ কৰিছিল। সো বিটকয়েনটো সদায় ওপৰ ফালে যায়। সেইকাৰণে বহুত মানুহে ক'ব যে এই বিটকয়েনটো এটা গেম্বলিং। সো গেম্বলিংটো কি সেই বস্তুটো আগত ভালকৈ জানি লওক যে গেম্বলিংটো হ'ল এনেকুৱা বস্তু য'ত আপোনাক এটা টাইম দিয়া হ'ব। সেই টাইম পিৰিয়ডৰ ভিতৰত হয়তো আপুনি প্ৰফিট কৰিব, নহ'লে আপোনাৰ যিমান টকা ইনভেষ্ট কৰিছে গোটেইকেইটা টকা জিৰ' হৈ যাব। যেনেকুৱা ধৰক আপোনাৰ যিকোনো এটা গেম্বলিং, কেচিনো হওক, আপোনাৰ 3 পাত্তি টাচে হওক, বা আপোনাৰ ক্ৰিকেট গেম্বলিংটো ধৰি লৈছোঁ। ক্ৰিকেট গেম্বলিংটো বহুত জনাজাত। আপুনি ক্ৰিকেট গেম্বলিঙত এটা মেটছত আপুনি টকা লগাইছে, ধৰক মুম্বাই আৰু চেন্নাইৰ এটা মেটছ আছিল, এসপ্তাহ আগত হৈ গ'ল সেইটো। আপুনি 100 টকা লগাইছে, মাত্ৰ 3 ঘণ্টা বা 4 ঘণ্টা সময় আছে যেতিয়ালৈ সেই ক্ৰিকেট মেটছটো চলি থাকিব। 7টাৰ পৰা ক্ৰিকেট মেটছ ষ্টাৰ্ট হ'ল, 8টাৰ পৰা ষ্টাৰ্ট হ'ল, 11টালৈ আপোনাৰ সময়ত ৰাতি 11টাৰ ভিতৰত আপোনাৰ ৰেজাল্ট আহি যাব। হয়তো আপুনি জিকিছে 100% ৰেৱাৰ্ড পাইছে, হয়তো আপুনি হাৰিছে 100% টকা লিকুইডেট হৈ গৈছে, জিৰ' হৈ গৈছে। 3 পাত্তি খেলক আপোনাৰ মাত্ৰ 10 মিনিটত আপোনাৰ ৰেজাল্ট আহি যাব যে আপুনি হয়তো জিকিল বা হয়তো আপোনাৰ 100% টকা আপুনি লছ কৰি গ'ল। আপুনি তীৰ খেলক, ঠিক তেনেকুৱা কথা। যিকোনো গেম্বলিং আপুনি কৰক, কেচিনো আপুনি কৰক, যিকোনো টাইপৰ গেম্বলিং কৰক, আপোনাক এটা টাইম দিয়া হ'ব। সেই টাইমৰ ভিতৰত এটা ৰেজাল্ট ওলাই যাব যে আপোনাৰ টকা জিৰ' হৈ গ'ল বা আপোনাৰ টকা 100% প্ৰফিট হৈ গ'ল। কিন্তু ট্ৰেডিঙত কেতিয়াও এনেকুৱা নহয়। আপুনি এটা ট্ৰেডিং কৰিলে, যেনেকুৱা ধৰক শ্বেয়াৰ মাৰ্কেটত এটা SBI শ্বেয়াৰ কিনিলে আপুনি 500 টকাৰ, কালি 500 টকাৰ এটা কিনিছে, এনেকুৱা কোনো টাইম নাই যে অহাকালি আপুনি সেইটো বিক্ৰী কৰি যাব লাগিব। কালি আপুনি 500 টকাত কিনিছে, আজি চালে যে আপুনি 10 টকা লছত আছে, 490 টকা হৈ গৈছে আপোনাক বাধ্য কৰা নহ'ব, আপোনাক টাইম দিয়া নহ'ব যে এই টাইমৰ ভিতৰত আপুনি বিক্ৰী কৰিবই লাগিব। 490 আহিছে, যদি আপুনি ভাবে যে আপুনি 10 টকা লছ দি ওলাই আহিব পাৰে। যদি আপুনি ভাবে যে মই ওলাই নাযাওঁ, মই ইয়াতে ষ্টে কৰি থাকিম, হোল্ড কৰি থাকিম, তেতিয়া সেইটো 490ৰ পৰা আকৌ 500 টকালৈ টাচ কৰিব। কিন্তু গেম্বলিঙত এনেকুৱা কোনো অপশ্যন নাই। আপুনি এটা ক্ৰিকেট মেটছত, পাৰ্টিকুলাৰ এটা ক্ৰিকেট মেটছত পইচা লগাইছে, মাত্ৰ সেই 3.5 ঘণ্টা বা 4 ঘণ্টা 5 ঘণ্টা যি সময়ত সেই ক্ৰিকেট মেটছটো চলি থাকিব, সেই সময়ত আপুনি ওলাই আহিব লাগিব। হয় ওলাই আহিব লাগিব লছ লৈ, হয় ওলাই আহিব লাগিব প্ৰফিট লৈ। নহ'লে আপুনি যদি ওলাই নাথাকি ষ্টে কৰি থাকে, আপোনাক কি কৰা হ'ব, এটা টাইম পিৰিয়ডত আপোনাক ৰেজাল্ট ডিক্লেয়াৰ দি দিয়া হ'ব যে আপুনি হাৰিছে। কিন্তু শ্বেয়াৰ মাৰ্কেটত এনেকুৱা নহয়। আপুনি লছত আছে, আপুনি হোল্ড কৰিলে আপুনি আকৌ প্ৰফিটত আহি যাব। এতিয়া কথা হ'ল যে বিটকয়েনটো ইলিগেল বস্তু। বিটকয়েনটো কেতিয়াবা বন্ধ হৈ যাব বা চৰকাৰে এইটো বেন কৰি দিব। চৰকাৰে ইয়াক বেন কৰিব নোৱাৰে, কাৰণ বিটকয়েনটো কাৰো কণ্ট্ৰলত নাথাকে আৰু বিটকয়েনটো মাত্ৰ এখন দেশত নচলে, বিটকয়েনটো গোটেই গ্ল'বেলি ৱৰ্ল্ডত চলে। গতিকে কোনেও ইয়াক টাচে কৰিব নোৱাৰে, কোনেও চুব নোৱাৰে। যেনেকৈ টকা আমি টাচ কৰিব পাৰোঁ, চুব পাৰোঁ। টকা যেনেকুৱাকৈ মোদী গভৰ্ণমেণ্টে যোৱাটো কাৰ্যকালত টকাটো পৰিৱৰ্তন কৰি নতুন টকা দিলে, কিন্তু বিটকয়েনটো যেতিয়া চুবই নোৱাৰোঁ, তেতিয়াহ'লে বিটকয়েনক কোনোবাই এইটো বেন কৰিব নোৱাৰে। 2018 চনত ভাৰতৰ ৰিজাৰ্ভ বেংকে বিটকয়েনৰ কিনা বেচাটো বন্ধ কৰিছিল। বিটকয়েনটো বেন কৰা নাই, কিনা বেচাটো বন্ধ কৰিছিল। জাষ্ট মানে আপুনি বেংকৰ জৰিয়তে দি কিনা বেচা কৰিব নোৱাৰে। তেতিয়াও আমি বিটকয়েন কিনি আছিলোঁ, তেতিয়াও বিটকয়েন বিক্ৰী কৰি আছিলোঁ। তেতিয়া আহিছিল এটা কনচেপ্ট P2P, এতিয়াও আছে P2P কনচেপ্ট, মানে পাৰ্চন টু পাৰ্চন। এটা প্লেটফৰ্ম আছে, এটা নহয় এতিয়া 1000 মানৰ ওপৰত প্লেটফৰ্ম আহি গৈছে। যেনেকুৱা ধৰক এটা লোকেল বিটকয়েন এটা প্লেটফৰ্ম আছে, সেই প্লেটফৰ্মত যাই আমি যেনেকুৱা ফেচবুক এটা প্লেটফৰ্ম, ঠিক তেনেকুৱা প্লেটফৰ্মত যাই আমি বিক্ৰী কৰিছোঁ আৰু এজনে কিনিছে। এনেকুৱাকৈ সি মোৰ বেংক একাউণ্টত টকা ট্ৰেন্সফাৰ কৰি দিছে। বেংকে গমেই পোৱা নাই যে আমি বিটকয়েনৰ ট্ৰেডিং কৰিছোঁ, ক'ৰ পৰা কৰিছোঁ, কি কৰিছে, এইবিলাক বেংকে ইমান খুচৰিবও নাযায় আৰু বেংকে এইবিলাক ট্ৰেক কৰিবও নোৱাৰে। গতিকে যদি ডাইৰেক্টলি এক্সচেঞ্জবিলাক বন্ধ কৰি দিয়ে গভৰ্ণমেণ্টে, তেতিয়াহ'লে P2P কনচেপ্ট আহি যাব আৰু বিটকয়েন চলিয়ে থাকিব, কোনোবাই ইয়াক বেন কৰিব নোৱাৰে। এতিয়া কথা হ'ল যে এইটোৰ প্ৰাইচটো বহুত ফ্লাকচুৱেট, প্ৰাইচটো বহুত ডাউন আহে। যেনেকুৱাকৈ 1 টকাৰ বস্তু এটা 57 লাখ লৈ গৈছে, আপোনাৰ একমাহমান আগত 57 আছিল, বৰ্তমান আপোনাৰ 44 আছে। গতিকে যিবিলাক মানুহ 57ত কিনিছে, এতিয়া 44 আছে। গতিকে 10-12 লাখ টকা, 13 লাখ টকা তেওঁলোক লছত আছে। যদি সিহঁতে এতিয়া ওলাই যায় বিক্ৰী কৰি, ডেফিনেট সিহঁতৰ লছ হ'ব 10% মান। কিন্তু যদি সিহঁতে ষ্টে কৰে, তেতিয়াহ'লে এইটোৰ প্ৰাইচ আকৌ 60 লাখ, 70 লাখ, 80 লাখ, 1 কোটি, 10 কোটিও যদি যায়, তেতিয়াহ'লে আচৰিত হ'ব লগা নাথাকিব।
মই কিয় কৈ আছোঁ যে এইটোৰ প্ৰাইচ 10 লাখ লৈ যাব পাৰে কাৰণ চাওক আপুনি বিটকইনটো যদি আপুনি চাই ইয়াৰ চৰিত্ৰটো ইয়াৰ কেৰেক্টাৰিষ্টিক্সটো এইটো সদায় ওপৰ ফালে যায় এতিয়া ওপৰ ফালে কিয় যায় বা এইটো বন্ধ কিয় নহ'ব আপোনাৰ যিটো মেইন মানুহৰ মনত ডাউট যে বিটকইনটো এটা মানে এইটো এটা মৰিচিকা বস্তু এইটো এটা মানে কি এটা বেলুন এটা যিকোনো সময়ত মানে ফুটি যাব পাৰে এইটো কেতিয়াবা বন্ধ হৈ যাব কেতিয়াও এইটো বন্ধ নহয় চাওক আপুনি যিটো টাইপৰে মানুহ নহওক বা যিটো কামতে আপুনি ব্যস্ত নাথাকক গোটেই ৱৰ্ল্ডটো অলপ চাবলৈ চেষ্টা কৰক আজিৰ দিনত ইণ্টাৰনেট যুগত গোটেই ৱৰ্ল্ড কানেক্ট হৈ গৈছে মই যদি আপোনাক কওঁ যে আটাইতকৈ ডাঙৰ বিজনেছটো কি গোটেই ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ বিজনেছ কি আপুনি হয়তো বহুত কিবা কিবি এনচাৰ দিব বা আপুনি গুগল কৰি তাৰপিছত এনচাৰ দিব মই আপোনাক ক্লিয়াৰ কৰি দিছোঁ আটাইতকৈ ডাঙৰ বিজনেছটো হৈছে আজিৰ দিনত সেইটো হৈছে গেম্বলিং বিজনেছ ক্ৰিকেট গেম্বলিং বিজনেছ কোনেও অস্বীকাৰ নকৰিব যে ক্ৰিকেট গেম্বলিং বিজনেছটো গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বিজনেছ এটা ক্ৰিকেট মেটচ যেতিয়া ষ্টাৰ্ট হয় ধৰক ভাৰত আৰু অষ্ট্ৰেলিয়াৰ এটা ক্ৰিকেট মেটচ ষ্টাৰ্ট হৈছে তাতে কিমান কোটি টকা গোটেই ৱৰ্ল্ডৰ পৰা মানে ইনভেষ্ট হৈছে আপুনি ইমেজিন কৰিব নোৱাৰে এই যে ক্ৰিকেট গেম্বলিংটো চলি আছে মই গেম্বলিংটো আপোনাক জাষ্ট উদাহৰণ দিবলৈহে মই আপোনাক কৈ আছোঁ এই যে ক্ৰিকেট গেম্বলিংটো চলি আছে গেম্বলিংটো কেনেকৈ চলে ছফ্টৱেৰ জৰিয়তে দি চলে এইটো আপোনাৰ বহুত ধৰণৰ ছফ্টৱেৰ আছে বেট উইনাৰ আছে মেলবেট আছে আপোনাৰ 1x বেট আছে বা আপোনাৰ বেট 365 আছে ডায়মণ্ড এক্সচেঞ্জ আছে লোটাছ এক্সচেঞ্জ আছে এনেকুৱা কিছুমান ছফ্টৱেৰ জৰিয়তে দি চলে এই ছফ্টৱেৰবিলাকত কি হয় সৰু মানুহে কাটিং কৰে বা বেট লগায় এই বেটবিলাক এইবিলাক সৰু ছফ্টৱেৰ ইয়াক কণ্ট্ৰল কোনে কৰে বেটফেয়াৰে কৰে বেটফেয়াৰ হৈছে ইয়াৰ মালিক গোটেই এই গেম্বলিং জগতৰ গোটেই গেম্বলিং ৱৰ্ল্ডৰ মালিক হৈছে বেটফেয়াৰ এই সৰু এক্সচেঞ্জবিলাক ডায়মণ্ড এইবিলাক যিবিলাক লোটাছ এক্সচেঞ্জ সৰু এক্সচেঞ্জ ইয়াত যদি এটা ধনী মানুহে আহি কয় যে 10 কোটি টকা মই লগাই দিম তেতিয়াহ'লে আইডি একচেপ্ট নকৰিব যিটো আইডি লোটাছ এক্সচেঞ্জ সেই লোটাছ এক্সচেঞ্জে 10 কোটি টকা একচেপ্ট নকৰিব কাৰণ ইমান কেপাচিটি নাই সিহঁতৰ আপোনাক ইমান টকাৰ গেম্বলিং আপোনাক খেলিব দিয়াৰ কাৰণে কাৰণ সিহঁতৰ ওচৰত ইমান টকা নাই কিন্তু সিহঁতে যিটো আপোনাৰ বেটফেয়াৰ আছে ইয়াত আনলিমিটেড আপুনি কিমান ডলাৰ টকা লগাই দিয়ক ইয়াত বেটফেয়াৰে আপোনাক মানা নকৰে গতিকে এই যে সৰু ছফ্টৱেৰবিলাকে গেম্বলিং চলাই আছে এইবিলাকে লাষ্টত যাই কাটিং কৰে আপোনাৰ বেটফেয়াৰত আৰু বেটফেয়াৰে কি কৰে আপোনাৰ বিটকইনটো একচেপ্ট কৰে এতিয়া ধৰক এজন মানুহ পাঞ্জাবৰ এক্সাম্পল দিছোঁ এজন মানুহ ধৰক জিকিলে আপুনি ধৰক 1 কোটি টকা এটা বেটফেয়াৰত আপুনি জিকিলে বা বেট 365 জিকিলে আপুনি কেনেকৈ ল'ব টকাটো সেই টকাটো আপুনি ইণ্ডিয়ান ৰুপিছত আপোনাৰ বেংকত ল'ব নে আপুনি বিটকইনত ল'বলৈ আপুনি পচন্দ কৰিব ডেফিনেট আপুনি বিটকইনত ল'বলৈ পচন্দ কৰিব কাৰণ বেংকত ল'লে আপোনাৰ হয়তো কিবা আপোনাৰ ভয় থাকিব ইনকাম টেক্সৰ ভয় থাকিব CBIৰ ভয় থাকিব আপুনি এৰেষ্ট হোৱাৰ ভয় থাকিব বা পুলিচে ধৰাৰ ভয় থাকিব কিন্তু আপুনি যদি বেটফেয়াৰত জৰিয়তে যদি বা বেট 365ৰ জৰিয়তে যদি আপুনি বিটকইনৰ জৰিয়তে দি লয় তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নাথাকে সেইকাৰণেই যিহেতুকে গোটেই ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ বিজনেছটো হৈছে আপোনাৰ বেটফেয়াৰৰ গেম্বলিং বিজনেছ আৰু গেম্বলিং বিজনেছত আপোনাৰ বিটকইন ইউজ হয় সেইকাৰণে মই কৈছোঁ যে বিটকইন কেতিয়াও আপোনাৰ ষ্টপ নহয় কেতিয়াও বন্ধ নহয় কাৰণ গেম্বলিংটো কেতিয়াও বন্ধ নহয় গেম্বলিংটো সদায় চলিয়ে থাকিব সদায় ওপৰলৈ যাই থাকিব আৰু বিটকইনৰ প্ৰাইচ বুম মাৰিয়ে থাকিব ক্ৰিকেট গেম্বলিংটো বেটফেয়াৰৰ জাষ্ট এটাহে পাৰ্ট আপুনি বেটফেয়াৰ একাউণ্টটো খুলি চাব যে আপোনাৰ ইয়াত 1000ৰ ওপৰত গেম্বলিং আছে হকি আছে টেনিছ আছে আপোনাৰ ফুটবল আছে ৰেচ আছে কিবা কিবি আছে আপোনাৰ WWE বক্সিং আছে UFC আছে বহুত ধৰণৰ আপোনাৰ গেম্বলিং বেটফেয়াৰে চলাই আছে তাৰ মাত্ৰ এটা গেম্বলিংহে মই আপোনাক উদাহৰণ দিছোঁ ক্ৰিকেটৰ বিজনেছ গতিকে আপুনি ইমেজিন কৰক যে কিমান টকাৰ মানে বিটকইন বেটফেয়াৰে বা এই সৰু ছফ্টৱেৰবিলাকে ডেইলি কিনিব লাগে ডেইলি বিক্ৰী কৰিব লাগে আপোনাৰ মানুহক পে'মেণ্ট দিবৰ কাৰণে গতিকে সেইকাৰণে কৈছোঁ যে বিটকইনৰ ট্ৰেডিং চলি থাকিব বিটকইন আপুনি কিনক বা নিকিনক মই কিনো বা নিকিনো কিন্তু বিটকইন যেনেকৈ ওপৰলৈ যাই আছে 1 টকাৰ পৰা 57 লাখলৈ টাচ কৰিছে 57 লাখৰ পৰা এইটো যদি 1000 কোটিলৈ যায় বিটকইন এটা আচৰিত হ'ব লগা একো নাথাকিব আপুনি কিনক বা নিকিনক মই আপোনাক বাধ্য কৰিব নোৱাৰোঁ মই কাকো বাধ্য কৰিব নোৱাৰোঁ ফ'ৰ্চ কৰিব নোৱাৰোঁ যাৰ এইটো নিজৰ ব্যক্তিগত কথা কিন্তু মই যিখিনি বিলিভ কৰোঁ যে এটা বিটকইন এই বছৰতে 10 কোটি টকাও যদি হয় তেতিয়াহ'লে একো আচৰিত হ'ব লগা নাথাকিব মই আজিলৈ এনেকুৱা কোনো মানুহ দেখা নাই যে বিটকইনত লছ খাইছে 2018 চনত যেতিয়া ৰিজাৰ্ভ বেংকে বেন কৰি দিলে তেতিয়া ইয়াৰ বহুত প্ৰতিবাদ হোৱাৰ পিছত এইটো কেছ হ'ল সুপ্ৰিম কোৰ্টলৈ কেছ যাই পালে আৰু সুপ্ৰিম কোৰ্টত যেতিয়া মানুহে কেছ কৰিলে বিটকইনৰ ফেভাৰত যে বিটকইনৰ ট্ৰেডিংটো চলিব লাগে বিটকইনটো বন্ধ হ'ব নালাগে ৰিজাৰ্ভ বেংকে এইটো মানে খুলি দিব লাগে বিটকইন কিনা বেচা অপশ্যনটো তেতিয়া আপোনাৰ সুপ্ৰিম কোৰ্টত কেছ চলিল সুপ্ৰিম কোৰ্টৰ পৰা ৰিজাৰ্ভ বেংকক কোৱা হ'ল যে আপোনালোকে কিয় বন্ধ কৰিলে কাৰণ দেখাব লাগে আৰু বিটকইনৰ দ্বাৰা কাৰ কেতিয়া ক্ষতি হৈছে কোনো এটা মানুহ দেখাব লাগে যে বিটকইনৰ দ্বাৰা ক্ষতি হৈছে আৰু বিটকইনৰ কি ক্ষতি বিটকইন বস্তুটো কেনেকুৱা বেয়া বস্তু
কেনেকৈ বেয়া সেই বস্তুটো আপোনালোকে বুজাই দিব লাগে। কোৰ্টত যায় কিন্তু ৰিজাৰ্ভ বেংকে টোটেলি ফেইল মাৰি দিলে। ৰিজাৰ্ভ বেংকে একো প্ৰমাণ দিব নোৱাৰিলে যে বিটকইনটো এটা মানে আপোনাৰ ক্ষতিকাৰক বস্তু বা বিটকইনে কাৰোবাৰ ক্ষতি কৰিছে, বিটকইন লছ এটা বা বিটকইন ভাৰতত চলিলে বিটকইনৰ মানে কোনো সমস্যা হ'ব ভাৰতৰ, এনেকুৱা কোনো ধৰণৰ কাৰণ ৰিজাৰ্ভ বেংকে যেতিয়া দিব নোৱাৰিলে তেতিয়া হয় বিটকইনৰ সপক্ষে আপোনাৰ সুপ্ৰিম কোৰ্টে ৰায় দিলে আৰু বিটকইনৰ ট্ৰেডিংটো আপোনাৰ আইনৰ জৰিয়তে দি আকৌ অপশ্যনটো খুলি দিলে। এতিয়া বৰ্তমান আৰামছে চলি আছে। নেক্সটত যদি গভৰ্ণমেণ্টে বেন কৰে নকৰে বা ৰিগুলাইজ কৰে সেই সম্বন্ধে গভৰ্ণমেণ্টৰ কথা সেয়ালৈ আমি এতিয়া আলোচনা কৰাটো ঠিক নহ'ব। যিটো প্ৰশ্ন আছিল মোৰ বন্ধুবিলাকে কৰি আছিল যে বিটকইন সম্বন্ধে এটা ভিডিঅ' বনাব লাগে বা পাৰ ডে ইয়াৰ পৰা 500, 1000, 2000 টকা ইনকাম কৰাটো পচিবল নে নাই? একদম পচিবল। আপুনি যদি 50,000, 1 লাখ টকা ইনভেষ্ট কৰে তেতিয়াহ'লে 500, 1000, 2000 টকা ইনকাম কৰাটো কেতিয়াবা 5 মিনিটৰ কাম হয়। কেতিয়াবা 5 মিনিটত আপোনাৰ 1-2 হাজাৰ টকা আহি যাব পাৰে, কিন্তু কেতিয়াবা লছো হয়। কেতিয়াবা লছ হয়, কিন্তু আপুনি মানে ভয় খাব নালাগে, কাৰণ মাৰ্কেটটো ওপৰলৈ যাবই। মাৰ্কেট ওপৰলৈ যাব। এটা গাড়ী মই আপোনাক চিম্পল উদাহৰণ দি আছোঁ। এটা মাৰুতি গাড়ীৰ চৰিত্ৰটো কি? এটা মাৰুতি গাড়ী পিছফালেও চলিব পাৰে, বেক গিয়াৰতো চলিব পাৰে, কিন্তু ফ্ৰণ্ট গিয়াৰতো চলিব পাৰে। এটা মাৰুতি বেক চাইডতো আহিব পাৰে, আগফালেও যাব পাৰে। কিন্তু ইন জেনেৰেল কেছত মাৰুতিটো যেতিয়া এটা মাৰুতি শ্ব'ৰুমৰ পৰা ওলাই যাব তেতিয়া আপুনি কি ধাৰণা কৰিব যে গাড়ীটো গোটেই জীৱন বেকফালে যাব নে গোটেই জীৱন আগফালে যাব? গোটেই জীৱন আগফালে যাব। সাধাৰণ যিটো কেৰেক্টাৰ যিটো গাড়ীৰ, কেতিয়াবা বেকফালে আহিব, যেতিয়া দৰকাৰ হ'ব তেতিয়া বেকফালে আহিব, কিন্তু ইন জেনেৰেল সি আগফালে যাব। গতিকে এটা মাৰুতি গাড়ী যদি 100 কিলোমিটাৰ চলে গোটেই লাইফত, সেই মাৰুতিটোৰ লাইফত, তেতিয়াহ'লে আপুনি চাব যে 98% সি আগফালে চলিছে, কেতিয়াবা হয়তো বেকফালে আহিছে। গতিকে ঠিক বিটকইনটো ঠিক তেনেকুৱা এটা বস্তু যে কেতিয়াবা বেকফালে আহে। বেকফালে কিয় আহে? যেতিয়া কিবা এটা নেগেটিভ নিউজ আহে তেতিয়া অলপ বেকফালে আহে, আৰু বেকফালে আহে যেতিয়া মাৰ্কেটটো বহুত ওপৰত যায়। যেতিয়া এই 2021 চনত বিটকইনটো আপুনি জানুৱাৰীত কিমান আছিল? জানুৱাৰীত আছিল মাত্ৰ আপোনাৰ 10 লাখ 11 লাখ টকা। এই জানুৱাৰীৰ পৰা এতিয়া আপোনাৰ এপ্ৰিল আহি পাওঁতে এটা 10 লাখৰ পৰা যায় আপোনাৰ 57 লাখ হ'ল। তেতিয়াহ'লে মানুহে কিমান % লাভ পালে? মানুহে কিমান ডাবল প্ৰফিট কৰিলে? 5 ডাবল 6 ডাবল। ইয়াত কিনা 10 লাখত কিনা মানুহবিলাকে যায় কি কৰিলে 57ত যেতিয়া বিক্ৰী কৰি দিলে, হিউজ চেলিং হৈ গ'ল, তেতিয়া মাৰ্কেটটো অলপ ক্ৰেছ হ'ল, 39 লাখ লৈ আহি গ'ল। এতিয়া আকৌ কি হৈছে? নিউ বাইং ষ্টাৰ্ট হৈ গৈছে। এই মানুহবিলাক প্ৰফিট কৰিছে, আকৌ বাইং ষ্টাৰ্ট হৈছে, এতিয়া আকৌ ওপৰলৈ যাই আছে। কিন্তু ইন জেনেৰেল এইটো ওপৰলৈ যাব, কাৰণ মই যিটো আপোনাক এক্সাম্পল দিলোঁ বেটফেয়াৰৰ এক্সাম্পল, যে গেম্বলিং, যিমান ক্ৰিকেটৰ গেম্বলিং চলি থাকিব বিটকইন ওপৰলৈ যাই থাকিব। এনেকুৱা 100টা ৰিজন আছে। আপুনি গুগলত চাব পাৰে বা আপুনি ইউটিউবত ভালকৈ এই সম্বন্ধে চাব পাৰে। মই সেয়ালৈ বিশেষ নাযাওঁ। এতিয়া আপোনাৰ মনত ধাৰণা আহিব যে তেন্তে দেখোন বিটকইনটো বেয়া কামত ইউজ হয়, বিটকইনটো গেম্বলিঙত ইউজ হয়, ক্ৰিকেট গেম্বলিঙত ইউজ হয়, ভাল কামতো ইউজ হয়। যেনেকুৱা পৃথিৱীৰ আপোনাৰ আটাইতকৈ ধনী মানুহ কোন এতিয়া? ইলন মাস্ক। তেওঁ বিটকইনত ইনভেষ্ট কৰি থৈছে কোটি টকা। আপুনি মাৰক ইলন মাস্ক বিটকইন, আপুনি চাব যে সি ডজ কইনত ইনভেষ্ট কৰি থৈছে। ইলন মাস্কৰ যিটো কোম্পানী, আটাইতকৈ দামী গাড়ী মাৰুতিৰে মই যিহেতু উদাহৰণ দিলোঁ, টেছলা কোম্পানী, সেই টেছলা কোম্পানীৰ গাড়ীটো আপুনি বিটকইনৰ জৰিয়তে দি কিনিব পাৰে। গতিকে আৰু বহুত ধৰণৰ ইয়াৰ পজিটিভো আছে, অলপ চলপ নেগেটিভো আছে, বাট ইন জেনেৰেল বিটকইনটো এটা গ্ৰেট ইনভেষ্টমেণ্ট। মই শ্বেয়াৰ মাৰ্কেটত, আপুনি যদি নতুন হয় তেতিয়াহ'লে আপুনি শ্বেয়াৰ মাৰ্কেটত, মই এইকাৰণে নকওঁ যে আপুনি শ্বেয়াৰ মাৰ্কেটত যাওক, কাৰণ শ্বেয়াৰ মাৰ্কেটত যদি আপুনি লাখ টকা লৈ যায় তেতিয়াহ'লে মাহেকত আপুনি 2-4-5 হাজাৰ টকা ইনভেষ্ট কৰিব পাৰিব। কিন্তু যেতিয়া মাৰ্কেট অলপ ডাউন আহে, ধৰক আপোনাৰ এটা 100 টকাৰ শ্বেয়াৰ কিনিছে, সেইটো আপোনাৰ 90 টকা আহিছে, আপোনাৰ সেইটো 100লৈ আকৌ যাব, কিন্তু আপোনাৰ টাইম লাগিব 3 মাহ 4 মাহ, 5 মাহ 6 মাহ, কেতিয়াবা 2 বছৰ লাগি যাব পাৰে। কিন্তু এটা শ্বেয়াৰত, এটা কইনত, বিটকইনত আপুনি 100 টকা কিনিছে, সেইটো যদি 90 টকা আহে, আপুনি 90ৰ পৰা 100লৈ আকৌ টাচ কৰোঁতে কেতিয়াবা 10 মিনিটত লাগি যাব পাৰে, কেতিয়াবা 2 দিন 3 দিন, কিন্তু 1 সপ্তাহৰ ভিতৰতে ইন জেনেৰেল সেই আপোনাৰ 100 টকালৈ টাচ কৰিয়ে যায়। গতিকে সেইকাৰণে আপোনাৰ শ্বেয়াৰ মাৰ্কেট বহুত শ্ল', বিটকইনটো বহুত ফাষ্ট। সেইকাৰণে মই আপোনাক ৰিকমেণ্ড কৰিম যে আপুনি যদি ভাবিছে, মই বাধ্য কৰিব নোৱাৰোঁ কাকো, যদি আপুনি ভাবিছে যে বিটকইনত ট্ৰেড কৰি মাহেকত আপুনি 20-30 হাজাৰ টকা ইনকাম কাম কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি কৰিব পাৰে। কাৰণ আপোনাৰ হয়তো আচৰিত লাগিব যে মাহেকত 20-30 হাজাৰ টকা, কাৰণ এটা কইন ইণ্ডিয়াৰ এটা কইন আছে অজিৰাক্স কইন, অজিৰাক্স এক্সচেঞ্জ আছে, এক্সচেঞ্জৰ এটা কইন এটা অজিৰাক্স। সেই অজিৰাক্সটোৰ কিমান দাম আছিল এইবাৰ জানুৱাৰীত গম পায়? 4 টকা। সেই 4 টকাৰ পৰা কিমান টকা টাচ কৰিছে গম পায়? গুগলত আপুনি যদি মাৰি চাই আপুনি ভালকৈ চাব, সেই 4 টকাৰ পৰা 407 টকালৈকে টাচ কৰিছে। গতিকে চাওক কিমান, 4 টকাৰ এটা বস্তু কোনোবাই যদি 400 টকা এটা ইনভেষ্ট কৰি মাত্ৰ 4 মাহমান আগত 400 টকা ইনভেষ্ট কৰি কিছুমানে 4 লাখ টকা পৰ্যন্ত মানুহে বিটকইনৰ দ্বাৰা ইনকাম কৰিছে। আপুনি যদি বিটকইনত ইনভেষ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে মই তলত এটা ভিডিঅ'ৰ লিংক দি দিম। সেই ভিডিঅ'টো চাই আপুনি আৰামছে বিটকইনত কেনেকৈ আপুনি এক্সচেঞ্জত একাউণ্ট বনাব লাগে, কেনেকৈ KYC ভেৰিফাই কৰিব লাগে, কেনেকৈ টকা আপুনি
ভৰাব লাগে আৰু বা কেনেকৈ আপুনি উইথড্ৰ কৰিব লাগে বা কেনেকৈ আপুনি চেল অৰ্ডাৰ লগাব লাগে, কেনেকৈ আপুনি বস্তুটো বাই কৰিব লাগে, গোটেইখিনি সেই ভিডিঅ'টোত আপুনি চাই আপুনি গোটেইখিনি কাম কৰিব পাৰিব। তলত ভিডিঅ'ৰ লিংক মই দি দিম, আপুনি চাই গোটেইখিনি কৰি ল'ব পাৰিব। ধন্যবাদ।